তৃণমূলত জ্বলি উঠিছে বিদ্ৰোহৰ জুই। মমতাৰ প্ৰতি মমতা নাই দলৰ ভিতৰত। কলকাতাৰ গোপন বৈঠকত বিস্ফোৰক সিদ্ধান্ত। নতুন সভাপতি হিচাপে অৰূপ ৰায়ৰ হাতত অৰ্পণ দলৰ দায়িত্ব। মমতাক আঁতৰোৱাৰ দাবী একাংশ বিধায়কৰ। পশ্চিমবংগৰ ৰাজনীতিত এক বৃহৎ জোকাৰণি। তৃণমূল কংগ্ৰেছৰ ভিতৰতে আৰম্ভ হৈছে বিদ্ৰোহ। দলৰ একাংশ বিধায়কে মমতা বেনাৰ্জীক দলৰ মুৰব্বী পদৰ পৰা আঁতৰাই জ্যেষ্ঠ নেতা অৰূপ ৰায়ক নতুন সভাপতি হিচাপে ঘোষণা কৰাৰ পিছতে ৰাজ্যখনৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। যি মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছ গঢ়ি তুলিছিল, সেই মমতা বেনাৰ্জীৰ বিৰুদ্ধে এতিয়া সৰব হৈছে দলৰ একাংশ নেতা বিধায়ক। সোমবাৰে কলকাতাত অনুষ্ঠিত এক বিশেষ বৈঠকত মমতা বেনাৰ্জীক দলৰ শীৰ্ষ পদৰ পৰা আঁতৰাই জ্যেষ্ঠ বিধায়ক অৰূপ ৰায়ক নতুন সভাপতি হিচাপে ঘোষণা কৰা হয়। ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বত এখন ব্যক্তিগত হোটেলত অনুষ্ঠিত হয় এই বৈঠকত অংশগ্ৰহণ কৰা বিসম্বাদী গোটটোৱে দাবী কৰে তেওঁলোকেই প্ৰকৃত তৃণমূল কংগ্ৰেছ। সেই দাবীৰ ভিত্তিতে অনুষ্ঠিত কৰা হয় অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ বিশেষ অধিৱেশনত কলকাতা, বৰহমপুৰ, উত্তৰপাৰা, শ্ৰীৰামপুৰ আৰু দমদমৰ প্ৰায় 40 গৰাকী কাউন্সিলৰে অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত 4 গৰাকী উপসভাপতি, 4 গৰাকী সাধাৰণ সম্পাদক সহ 30 জনীয়া ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিও গঠন কৰা হয়। সংবাদমেল সম্বোধন কৰি ঋতব্ৰত বেনাৰ্জীয়ে কয়, বিশেষ অধিৱেশনত উপস্থিত প্ৰতিনিধিসকলে গণতান্ত্ৰিক পদ্ধতিৰে ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতি নিৰ্বাচন কৰিছে। দলৰ অন্যতম জ্যেষ্ঠ নেতা অৰূপ ৰায়ক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে বুলি তেওঁ ঘোষণা কৰে। ইফালে বিসম্বাদী গোটটোৱে মমতা বেনাৰ্জীক সম্পূৰ্ণৰূপে নস্যাৎ কৰা নাই। তেওঁলোকে বিচাৰে মমতা দিদি দলৰ মুখ্য উপদেষ্টা হিচাপে থাকক। লগতে দলীয় সংবিধান আৰু নিয়ম অনুসৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে বুলি দাবী কৰি অতি সোনকালে নিৰ্বাচন আয়োগক বিষয়টো অৱগত কৰাৰ কথাও জানিবলৈ দিয়ে। নতুন ৰাজ্যিক কমিটি, জিলা কমিটি আৰু মুখপাত্ৰ নিযুক্তিৰ ঘোষণা কৰে বিদ্ৰোহী গোটটোৱে। ফলত পশ্চিমবংগত তৃণমূল কংগ্ৰেছত আৰম্ভ হোৱা এই অন্তঃকণ্ডলত আগন্তুক দিনত কি ৰূপ লয় সেয়াই এতিয়া ৰাজনৈতিক মহলৰ মূল চৰ্চাৰ বিষয়। মমতা বেনাৰ্জীৰ নেতৃত্বক লৈ উত্থাপিত এই নতুন বিতৰ্কই পশ্চিমবংগৰ ৰাজনীতিত নতুন সমীকৰণৰ জন্ম দিব নেকি? নে এই বিদ্ৰোহ ক্ষণস্থায়ী হৈ পৰিব? সময়ে দিব ইয়াৰ উত্তৰ। অন্যান্য বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।